আজি ঈশ্বৰ আল্লাহ আৰু ভগৱানৰ নামত আৰু ইয়াত ভোট পোৱা সন্তুষ্টি ৰাইজসকলৰ চাকি লৈ পেলাই আজি আমাৰ কপিলাগ্ৰাম লোকসভা সমিতিটো ইয়াতে জিন্দাবাদ 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 खोलोबाव जानो गोनां 1 नं क'क्राझार लकसभा बियाबनि कंग्रेस हान्जानि बिजाथि गर्जन मुसाहारिया दिनै फकिराग्राम ब्लक बिसायख'थियारि फोसावदिं मावखुलिखौ बेखेवनानै होयो। बिसायख'थियारि फोसावदिं मावखुलि बेखेवनाय हाबाफारियाव 1 नं क'क्राझार लकसभा बियाबनि कंग्रेसनि बिजाथि गर्जन मुसाहारिजों लोगोसे हान्जानि दैदेनगिरि मावथि सोद्रोमाफोरा बाहागो लादोंमोन। गुबुन फारसेथिं बिसायख'थियारि मावखुलि बेखेवनाय हाबाफारियाव बाहागो लानानै गर्जन मुसाहारि बिथाङा खौरांगिरिनि सिगाङाव थांनाय 15 बोसोराव कंग्रेस हान्जाया बिपिएफखौ मदद खालामनायनि गुबै जाहोना जादों बर'फोरा गोलाव सम सोमावसारबोनानै माबा मोनसे मोनबोदों होनना बै समनि आसामनि गिबि मन्थ्रि तरुण गगैआ बर'फोरा जौगा हारि होनना 15 बोसोर खाबु होबोदोंमोन। नाथाय थांनाय 15 बोसोराव बिपिएफनि खुंथाय समाव गोजोननायबो फैयाखै जौगायाखैबो होनना बुङो। बेखायनो बिटिसि ओनसोलनि माइनरिटि हारिनि सुबुंफोरजों लोगोसे बर' आदिबासि आरो गुबुन गुबुन गासै हारिनि सुबुंफोरा कंग्रेस हान्जायाव लैहोर लैहोर फैदों। आसामनि गिबि मन्थ्रिखौ आखायासो बानायदों, हिमन्त बिश्व शर्माया जेखौ मोनदों आखाइनिफ्रायनो मोनदों होनना बुंनायजों लोगोसे फैगौ बिसायख'थियाव गासै रायजो राजाफोरखौ आखाइनि सावगारियाव भट होनो खावलायो। ফকিরাগ্রাম ব্লক সাব কমিটি অফিসটো মুকলি কৰা হ'ল ইতিমধ্যে। আগত মই যেনেকা কৈ আছে যে কংগ্ৰেছ যেতিয়া নেকি বিপিএফৰ লগত 15 বছৰ এলায়েন্সত থাকিছিল তেতিয়া কংগ্ৰেছে বড়ো জনগণৰ আন্দোলনৰ স্বাৰ্থত বড়ো জনগণসকলে 50-60 বছৰ আন্দোলন কৰি কিবা এটা পাইছে বুলি তৰুণ গগৈদেৱ ডাঙৰীয়াই বড়ো জাতি তেখেতসকলে যাতে অলপ উন্নতি হয় বুলি বিপিএফক চান্স দিছিল 15 বছৰ। কিন্তু এই 15 বছৰত বিপিএফৰ নেতৃত্বত আমাৰ এই বড়োভূমিত না শান্তি ঘূৰি আহিছে, না উন্নতি আছে, না কিবা খাম খাজ কৰি খোৱা আমাৰ নিবনুৱা অৱস্থাই সমাধান হৈছে। গোটেই হোৱা নাই। সেই গতিকে আজিৰ তাৰিখত কংগ্ৰেছ বুজ পালে যে আমি কোনো কাৰো হাতত এৰিব নোৱাৰিব। সেই গতিকে এতিয়া চবে ৰাইজসকলে য'তে নাযাওক, মুছলিম মাইনৰ কথাই কওক বা বড়োসকলৰ কথাই কওক, আদিবাসীসকলৰ কথাই কওক, চবে কংগ্ৰেছ ঘূৰি আহিছে, সকলোৱে দলে বলে যোগদান দিবলৈ আহিছে। আজি এই অনুষ্ঠানত বহুত মানুহ আহিছে, আমি ৰাইজসকলৰ সমৰ্থন পাইছে। আজি মুকলি কৰিবলৈ আমি সক্ষম হৈছে, খুব আনন্দ। মানে কোকৰাঝাৰ লোকসভা সমষ্টিটো উদ্ধাৰ কৰাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি আছে আৰু বিভিন্ন ঠাইত ইতিমধ্যে সভা সমিতি পাতি আছে। আজিও ফকিৰাগ্ৰামত আহিব, কিবা কংগ্ৰেছৰ ওপৰত প্ৰভাৱ পৰিব নেকি? আমাৰ ভূপেন্দ্ৰ দেৱ ডাঙৰীয়া যেতিয়া কোকৰাঝাৰত আহি 700 মানুহৰ যোগদান কৰাই পেলাই প্ৰেছ মিটত কথা কৈছিল যে প্ৰমোদ বড়ো ডাঙৰীয়া এটা সময়ত ডিভাইড আসাম 50-50 কৈছিল, কিন্তু আজিৰ তাৰিখত ডিভাইড মানি 50-50, ডিভাইড পইচা 50-50। এই কথাটো লৈ ইউ পি পিৰ মানুহবিলাক ভূপেন্দ্ৰ ডাঙৰীয়াৰ এগেইনষ্টত FIR দিয়া হৈছিল আৰু এই FIRৰ জৰিয়তে ইউ পি পিৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে কৈছে যে কংগ্ৰেছৰ ইয়াৰ স্থিতি নাই, কংগ্ৰেছ জিৰ'। ইয়াৰ উপৰিও হিমন্ত বিশ্ব শৰ্মা নিজেও কৈছিল যে কংগ্ৰেছ কোনো স্থিতি নাই, কোকৰাঝাৰৰ কংগ্ৰেছ জিৰ'। কিন্তু একদিন পূৰ্বতে হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ পৰাই তেখেত কৈছে যে কংগ্ৰেছ আজিৰ তাৰিখত 2nd পজিশ্যনত। এইটো মোৰ কোৱা কথা নহয়। এতিয়া কথাটো শুনক, UPPL কয় আমিতো কাৰোৰ লগত কোনো যুঁজ নহয়, আমি অকলশৰীয়াকৈ 7 লাখ 8 লাখ পাই জিকি যাম। তাৰপিছত হাগ্ৰামা ডাঙৰীয়া ক'ব ওদালগুৰিত মই 1 নাম্বাৰ, কোকৰাঝাৰত মই 1 নাম্বাৰ। আপুনি 2014 পৰাই হাগ্ৰামা ডাঙৰীয়া 1 নাম্বাৰ হৈ আহিছে, 2019লৈকে 1 নাম্বাৰ হৈছে, 3বাৰৰ কাৰণে আজি 1 নাম্বাৰ। কিন্তু বাৰে নৱকৰণে দিল্লীত বহিছে পাৰ্লিয়ামেণ্টত। সেইবিলাক কথা একে ধেমালি। কথাটো শুনক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই UPPLক ফুটুল নিচিনাহে নাচাবা দিছে, হাগ্ৰামাক ফুটুল নিচিনাহে নাচাবা দিছে। কোনো হাগ্ৰামা নাজিকি ইয়াত, কোনো UPPL নাজিকি ইয়াত। ইয়াত এটাই বিকল্প, কংগ্ৰেছ গৰ্জন মুছাহাৰী এবাৰ জয়লাভ কৰিব, কাঠাং কথা। কৈছে কাটা হাতৰ কাম নাই, নাঙলৰ দাম নাই, এই একদম অপেন মঞ্চত গাই ঘূৰি আছে। এই ক্ষেত্ৰত আপনি কি ক'ব? নাঙলৰ দাম নাই, काटा हाथ और काम नहीं। अरे बाबा, काटा हाथ का दाम नहीं होगा तो किसका दाम होगा? हेमंत बिश्व शर्मा तुम हाथ को विश्वास नहीं करेगा। हाथ ने उनको होम मिनिस्टर भी बनाया आसाम में, हाथ ने उनको अभी आसाम का मुख्यमंत्री भी बनाया है। वो जो सीखा जो मिला हाथ से ही मिला है। ऐसा बात बोलेगा मिसुलिया मामार कथा की नकोई की नकोआही मानु
তেখেতসকলে ভাবি আছে চিৰকালৰ কাৰণে সেই মুখ্যমন্ত্ৰী হৈ থাকিব, চিৰকালৰ কাৰণে বিজেপিৰ পক্ষত থাকিব সি ভাবিছে। যেতিয়া নাকি বিজেপি পাৱাৰৰ পৰা আঁতৰি যায়, যেতিয়া নাকি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ পৰা আঁতৰি যায়, সেই পিছত যে কি হ'ব সেইটো বুজাই নাই। তেখেত ল'ৰা ছোৱালী আছে, তেখেতৰ ভৱিষ্যত কি হ'ব? হিমন্ত বিশ্ব শৰ্মা নিজৰ ভৱিষ্যত কৰিব, ঘৰত বহিব পাৰিব, ভালকৈ ঘুমাব পাৰিব না জেলত থাকিব, সেইবিলাক কথা আগত ভাবক, তাৰপিছত বাকী কথাবোৰ ক'ব দিয়ক। ৰাইজলৈ আজি কিবা মেছেজ দিব নেকি? ৰাইজক এইটোৱে মেছেজ, ৰাইজে একেবাৰে নিৰাশা নহ'ব, ৰাইজে একেবাৰে মিছা প্ৰতিশ্ৰুতি, মিছলীয়া প্ৰতিশ্ৰুতি ইউ পি পিএলৰ প্ৰতি ধ্যান নিদিব। নাঙল হাজাৰবাৰ ক'ব আমি 1 নম্বৰ, আগ্ৰামা হাজাৰবাৰ ক'ব আমি 1 নম্বৰ, 1 নম্বৰৰ বাদে একোৱেই নহয়। সেইবোৰ কথাত একেবাৰে ধ্যান নিদিবি। সাধাৰণ হিচাপ আছে, বড়োৰ ভোট কংগ্ৰেছ 2 লাখৰ বেছি পাব, মাইনৰিটি মুছলিম কংগ্ৰেছে 2 লাখৰ বেছি পাব, আদিবাসীৰ পৰা আমি 50 পৰা 60 হাজাৰ পাব, বেংগলী ভোট আমি 20 হাজাৰ পৰা 25 হাজাৰ পাব, ৰাজবংশী ভোট আমি 15 হাজাৰ পৰা 30 হাজাৰ পাব। কোনে জিকে? চিম্পল হিচাপ। এই গতিকে ৰাইজসকল 7 তাৰিখ মে 7 তাৰিখত আপুনি দলে বলে আল্লাহ ঈশ্বৰ ভগৱানৰ নাম লৈ এঠাই ছবিত ভোট দিয়া, এইটো হ'ল হাতৰ ছবিত। হাড়েৰ বিনা কোনো কাম নাই পৃথিৱীত, হাতে হাত, হাড়ে ভাৰতখনক আৰু উজ্জ্বলতা আনিব। থেংক ইউ। नोंथांमोनहा गावबा गावनि गथ'खौ काराटेनि सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? हादरसायारि, हादरारि, हादर गेजेरारि थाखोसिम गेलेग्रा खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा काराटे गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो गलामगुरि काराटे एकाडेमियाव। रोखा खौरांनि थाखाय 8720903713 मबाइल नाम्बाराव कन्टेक्ट खालामनो हागोन। बेबायदिनो बड' हाउस काराटे एकाडेमिनि थाखाय 6900451157, बेंटल काराटे एकाडेमिनि थाखाय 9678041226, बेरहांगाव काराटे एकाडेमिनि थाखाय 6901341656 आरो धालिगाव काराटे एकाडेमियाव मुं थिसननायनि थाखाय 8720903713 मबाइल नाम्बाराव खौरां लानो हागोन। मख'जाथावदि बे सोलोंसालिनिफ्राय सिगांनिफ्रायनो हादरसायारि, हादरारि, हादर गेजेरारि थाखोनि बादायलायनायाव गोबां फरायसाफोरा बान्था मोननो हाबोदों। बे मुंख'नाय फोरोंसालियाव रोंग'थि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद काराटे गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो? थाबैनो नोंथांमोनहाबो नोंथांनि गथ'खौ मुं थिसनहैदो।